নমস্কাৰ, আশা কৰোঁ আপোনালোক আটাইৰে ভাল। ইংৰাজ শাসনৰ সেই সময়ছোৱাত যেতিয়া চিপাহী বিদ্ৰোহে সমগ্ৰ ভাৰত জোকাৰি আছিল, সেই সময়ত উত্তৰ পশ্চিম ভাৰতৰ আৰু বৰ্তমান পাকিস্তানৰ কৰাচীৰ পৰা লাহোৰলৈ ৰেল লাইনৰ কাম চলি আছিলে। আৰু এই ৰেল লাইন নিৰ্মাণৰ কামত যি খনন কাৰ্য কৰা হৈছিল, তাত ওলাই পৰিছিল বহু হাজাৰ বছৰ পুৰণি এখন নগৰৰ ধ্বংসস্তূপ। কেইবা হাজাৰ বছৰ পুৰণি এই নগৰৰ আৱিষ্কাৰে ভাৰতৰ ইতিহাসৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। সিন্ধু নদীৰ পাৰত আৱিষ্কাৰ হোৱা এই সভ্যতাক ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ সেই সময়ৰ যি সঞ্চালক প্ৰধান ছাৰ জন মাৰ্শ্বালে সিন্ধু সভ্যতা নামেৰে অভিহিত কৰিছিল। সিন্ধু সভ্যতা মূলতঃ নগৰীয় সভ্যতা আছিল। সিন্ধু সভ্যতাৰ অৱশিষ্ট উদ্ধাৰ হোৱা প্ৰধান নগৰকেইখন আছিলে মহেঞ্জো-দাৰো, চানহু-দাৰো, হৰপ্পা, কালিবানগান, লোথাল আৰু বানাৱলী। সিন্ধু সভ্যতা আছিলে তাম্ৰযুগৰ সভ্যতা। তেওঁলোকে তামৰ ব্যৱহাৰ কৰাৰ উপৰিও টিনৰো ব্যৱহাৰ কৰিছিল। ইয়াৰ উপৰিও টিন আৰু তামৰ মিশ্ৰণ ঘটাই এটা নতুন সংকৰ ধাতু তেওঁলোকে আৱিষ্কাৰ কৰিছিলে, ব্ৰঞ্জ, আৰু ইয়াৰ প্ৰমাণো তাত পোৱা যায়। কিন্তু সিন্ধু সভ্যতাত উদ্ধাৰ হোৱা কোনো সঁজুলিতে লোৰ ব্যৱহাৰ পোৱা যোৱা নাছিল। এই সভ্যতাৰ বিকাশক প্ৰধানকৈ 5টা ভাগত ভাগ কৰা হৈছিলে। সেই ভাগকেইটা হ'ল সিন্ধু সভ্যতাৰ আদি স্তৰ, যি 3200 পৰা 2600 খ্ৰীষ্টপূৰ্বলৈকে আছিল। দ্বিতীয় স্তৰ আছিলে সিন্ধু অৱবাহিকাৰ উত্তৰাঞ্চল, 3000 পৰা 2600 খ্ৰীষ্টপূৰ্বলৈ ই বিয়পি আছিলে। তাৰ পিছৰ স্তৰ আছিলে সিন্ধু সভ্যতাৰ সূচনা পৰ্ব, যি 2600 পৰা 2500 খ্ৰীষ্টপূৰ্বলৈ। তাৰপিছত আছিলে অন্তিম কুজি ডিজি সংস্কৃতি, ই 2600 পৰা 2000 খ্ৰীষ্টপূৰ্ব, আৰু হিন্দু সভ্যতাৰ পৈণতকাল 2500 পৰা 2000 খ্ৰীষ্টপূৰ্বলৈ। আজিৰ পৰা 5000 বছৰ আগত সিন্ধু নদীৰ সভ্যতাৰ সমলসমূহ চালে আমি গম পোৱা যায় যে এই সভ্যতা সময়তকৈ উন্নত আছিল। মহেঞ্জো-দাৰোত উদ্ধাৰ হোৱা অট্টালিকাসমূহৰ ভগ্নাৱশেষৰ পৰা এইটো স্পষ্টকৈ গম পোৱা যায় যে কিমান সুপৰিকল্পিত আছিলে এই সভ্যতা। ভগ্নাৱশেষসমূহৰ মাজত উদ্ধাৰ হৈছিলে এমহলীয়া আৰু দুমহলীয়া ঘৰ। প্ৰত্যেক ঘৰতে কুঁৱা আৰু গা ধোৱা ঘৰ আছিল, আৰু ঘৰৰ আৱৰ্জনাবোৰ ওলাই যাবলৈ সুন্দৰ নলাৰো ব্যৱস্থা আছিল। সৰু সৰু নলাবোৰ গৈ ডাঙৰ নলাত পৰিছিল, আৰু ডাঙৰ নলাবোৰ গৈ নদীত পৰিছিলে। ইমান হাজাৰ বছৰ আগতেই ইমান সুন্দৰ পৰিকল্পনাৰ চহৰ আৰু ইমান উন্নত আছিল তাৰ পৰিচালনা, ভাবিলে আচৰিত লাগে। আজি আধুনিকতাৰ ইমান উন্নয়নৰ দিনতো আমাৰ বহুত চহৰৰ অৱস্থা পুতৌজনক। আজিৰ পৰা 5000 বছৰ আগতেই নিৰ্মাণ হোৱা এই নগৰৰ নলাসমূহ সময়ে সময়ে পৰিষ্কাৰ কৰিবৰ বাবে মানুহ সোমাব পৰা ব্যৱস্থাও আছিল। মহেঞ্জো-দাৰোৰ ঘৰসমূহ ইটা আৰু বোকা মাটিৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। প্ৰতিটো ঘৰতে একোখন ডাঙৰ চোতাল আছিল। নগৰৰ আলিবাটসমূহ পোন, বহল আৰু সুপৰিকল্পিত আছিল। মহেঞ্জো-দাৰোত এতিয়ালৈ আৱিষ্কাৰ হোৱা ভগ্নাৱশেষসমূহৰ ভিতৰত আটাইতকৈ উল্লেখনীয় আছিল ৰাজহুৱা স্নানাগাৰ। ই চতুৰ্ভুজ আকৃতিৰ। ইয়াৰ মাজত জলভাণ্ডাৰটো আছিলে দীঘলে প্ৰায় 11.88 মিটাৰ আৰু বহলে আছিলে 7.01 মিটাৰ, আৰু ইয়াৰ গভীৰতা আছিলে 2.43 মিটাৰ। জলভাণ্ডাৰৰ পানী লেতেৰা হ'লে তাক উলিয়াই পৰিষ্কাৰ পানী ভৰাবলৈ ওচৰত এটা কুঁৱা আছিল। জলভাণ্ডাৰলৈ নামি যাবলৈ খটখটিৰ ব্যৱস্থা আছিল। তাৰোপৰি গা ধুই উঠি কাপোৰ সলাবলৈ কাষে কাষে কোঠালিৰ ব্যৱস্থা আছিল। ইয়াৰ উপৰিও মহেঞ্জো-দাৰো আৰু হৰপ্পা দুয়োখন নগৰতে ডাঙৰ ডাঙৰ ভঁৰাল ঘৰৰো অৱশিষ্ট পোৱা গৈছে। হয়তো ওচৰৰ গাঁওসমূহৰ পৰা সংগ্ৰহ কৰা শস্য এই ভঁৰালসমূহতে জমা ৰাখিছিল। সিন্ধু সভ্যতাৰ উমান পোৱাৰ আগতে সকলোৱে ভাবিছিল যে বৈদিক সভ্যতাই ভাৰতৰ প্ৰাচীন সভ্যতা। কিন্তু ইয়াৰ আৱিষ্কাৰৰ লগে লগে সকলো ধাৰণাই এক নতুন ৰূপ লৈছিল। এই সভ্যতাৰ অস্তিত্ব জানিবলৈ আৰম্ভ হৈছিলে খনন কাৰ্য। খনন কাৰ্যত ঘেঁহু, ধান, কপাহ, জব, খেজুৰ, তিল, মাহ আদি আৱিষ্কাৰলৈ চাই অনুমান কৰিব পৰা যায় সেই সময়ৰ প্ৰধান শস্যসমূহৰ কথা। ইয়াৰ উপৰিও বিভিন্ন শাক পাচলি আৰু ফল মূলৰো খেতি কৰা হৈছিল বুলি প্ৰমাণ পোৱা যায়। ইয়াতে পোনপ্ৰথমে কপাহ খেতি কৰা হৈছিল বুলি অনুমান কৰা হয়। সিন্ধু সভ্যতাৰ বিভিন্ন প্ৰান্তত কৰা খনন কাৰ্যত বিভিন্ন জীৱ জন্তুৰো হাড় উদ্ধাৰ হৈছে। উদ্ধাৰ হোৱা জীৱ জন্তুৰ হাড়ৰ পৰা অনুমান কৰা হৈছিল যে তাত গৰু, ভেড়া, গাহৰি, কুকুৰা, ঘৰিয়াল, কাছ, গাধ, উট, সিংহ আদি জীৱৰো বাসস্থান আছিল। গৰু বা ভেড়া আদি গাখীৰৰ বাবে আৰু উট, গাধ আদি জন্তুবোৰ বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল বুলি প্ৰমাণ পোৱা যায়। ইয়াৰ উপৰিও সিন্ধু সভ্যতাৰ বিভিন্ন ঠাইত বান্দৰ, নেউল, মেকুৰী, ভাটৌ, ময়ূৰ, হাঁহ আদি বিভিন্ন জীৱ জন্তুৰো প্ৰমাণ পোৱা গৈছে। কিন্তু ইয়াৰ কোনবিধ জীৱ জন্তু পোহনীয়া আছিলে তাক অনুমান কৰিবলৈ অলপ কঠিন। আকৌ কোনো কোনো ঠাইত বৰশীৰো উদ্ধাৰ হৈছিলে। ইয়াৰ পৰাই গম পোৱা যায় যে তাত মাছ ধৰাৰো প্ৰচলন আছিল। সিন্ধু সভ্যতাৰ সমসাময়িক আছিল মেছোপটেমিয়া সভ্যতা। এই দুয়োখন সভ্যতাৰ মানুহৰ মাজত ব্যৱসায় বাণিজ্য হোৱাৰো প্ৰমাণ পোৱা যায়। হৰপ্পা বা সিন্ধু উপত্যকাত উদ্ধাৰ হোৱা বিভিন্ন প্ৰকাৰৰ অলংকাৰ বা মণিমুকুতা মেছোপটেমিয়াতো উদ্ধাৰ হৈছে, আৰু ইয়াৰ পৰা এইটো অনুমান কৰিব পৰা যায় যে দুয়োখন ঠাইৰ মাজত এটা ব্যৱসায়িক সম্পৰ্ক আছিল। বেপাৰ বাণিজ্যৰ বাবে মূলতঃ নাৱৰ ব্যৱহাৰ কৰিছিল। ইয়াৰ লোকসকলে বিভিন্ন ধৰণৰ কেঁচা সামগ্ৰী, বিশেষকৈ ধাতু, বিভিন্ন অলংকাৰ বা মণিমুকুতা, কাপোৰ, পাত্ৰ, মাটিৰ পুতলা আৰু বিভিন্ন প্ৰকাৰৰ খাদ্য সামগ্ৰীৰ ব্যৱসায় কৰিছিল।
সিন্ধু উপত্যকাৰ বিভিন্ন ঠাইত কৰা খনন কাৰ্যত পুৰুষ আৰু মহিলা উভয়ৰে শিলত কটা মূৰ্তি উদ্ধাৰ হৈছিল। এই মূৰ্তিত খোদিত কৰা কাপোৰৰ পৰা অনুমান কৰা হয় যে সেই সময়ৰ মানুহে দুখন কাপোৰ ব্যৱহাৰ কৰিছিল। গাৰ ওপৰৰ অংশত চাদৰ লৈছিল আৰু তলত বৰ্তমানৰ ধুতিৰ দৰে এবিধ বস্ত্ৰ ব্যৱহাৰ কৰিছিল। খনন কাৰ্যত বেজী আৰু বুটামৰো আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ পৰাই অনুমান কৰিব পৰা যায় যে সেই সময়ৰ মানুহে চিলাই বিদ্যা ভালদৰে জানিছিল। সাজপাৰৰ লগতে সেই সময়ত অলংকাৰৰ ব্যৱহাৰ প্ৰমাণ পোৱা যায়। সোণ, ৰূপ আৰু বিভিন্ন ধাতুৰ লগতে হাতীৰ দাঁত আৰু বিভিন্ন জীৱ-জন্তুৰ হাড়েৰে আঙুঠি, খাৰু, ডিঙিৰ হাৰ বা কাণফুলি আদি নানান অলংকাৰ তৈয়াৰ কৰি পিন্ধিছিল। হিন্দু সভ্যতাৰ কোনো ঠাইতেই কোনো মঠ মন্দিৰৰ আৱিষ্কাৰ হোৱা নাই। তাত বিভিন্ন ধৰণৰ শিলত কটা ছবি পোৱা গৈছে, য'ত এটা দেখা গৈছিল যে এজন ব্যক্তিৰ মূৰত ষাঁড় গৰুৰ নিচিনা শিং আৰু চাৰিওফালে জীৱ-জন্তু থকা। এই ব্যক্তিজন হয়তো সেই সময়ৰ ভগৱান স্বৰূপ আছিল। আকৌ কিছুমান ছবিত দেখা গৈছে আহত গছৰ পাতৰ নিচিনা আৰু চাৰিওপিনে সাপৰ নিচিনা কিছুমান ছবি আঁকি থোৱা আছে। আৰু এইবোৰৰ পৰাই অনুমান কৰিব পৰা যায় যে সেই সময়ত হয়তো মানুহে প্ৰকৃতিক পূজা কৰিছিল বা ধৰিত্ৰীক পূজা কৰিছিল। খনন কাৰ্যত হৰপ্পা বা মহেঞ্জো-দাৰোত বহুত কাৰুকাৰ্য খচিত সামগ্ৰী আৱিষ্কাৰ হৈছিল আৰু ইয়াৰ পৰা অনুমান কৰিব পৰা যায় যে সেই সময়ৰ যি শিল্পকলা বহুত আগবঢ়া আছিল। উদ্ধাৰ হোৱা বিভিন্ন প্ৰকাৰৰ আকৃতিৰে গঢ়া পাত্ৰসমূহ বহুত আকৰ্ষণীয় আছিল। ভিন ভিন ৰং আৰু আৰ্হিৰে সজাই তোলা সামগ্ৰীসমূহ বিশেষকৈ টিন আৰু তাম ধাতুৰে তৈয়াৰী আৰু ব্ৰঞ্জেৰে তৈয়াৰ কৰা আছিল। ইয়াৰ উপৰিও পোৰা মাটিৰ বাচন বৰ্তন, আ-অলংকাৰ, পুতলা আদিও তৈয়াৰ কৰা হৈছিল। তাৰোপৰি হৰপ্পা সংস্কৃতিত তাঁত শিল্পৰ প্ৰচলন আছিল বুলি ধাৰণা কৰা হয়। শিপিনীসকলে কপাহৰ উপৰিও ঊণ সূতাৰো কাপোৰ তৈয়াৰ কৰিছিল। নাও সজা, মোহৰ তৈয়াৰ কৰা, অলংকাৰ গঢ়া আদি কাৰ্যসমূহেই সেই সময়ৰ মুখ্য শিল্প আছিল। হিন্দু সভ্যতাৰ খনন কাৰ্যত 2000তকৈও অধিক বিভিন্ন মোহৰ আৱিষ্কাৰ হৈছে আৰু এইবোৰৰ বেছিভাগেই পোৰা মাটিৰ আছিল আৰু এইবোৰৰ আকৃতি চাৰিকোণীয়া, ঘূৰণীয়া বা চুঙাৰ নিচিনা আছিল। মোহৰবিলাকত বিভিন্ন জীৱ-জন্তু যেনে বলদ, বাঘ আদিৰ লগতে এক কাল্পনিক এশিঙীয়া জন্তুৰো ছবি পোৱা যায়। এইবোৰৰ পৰা সেই সময়ৰ বেহা বেপাৰ আৰু ধৰ্মীয় বিশ্বাসৰ আভাস পোৱা যায়। হিন্দু সভ্যতাৰ আন এক উল্লেখনীয় অৱদান আছিল লিপিৰ ব্যৱহাৰ। শিলত, মাটিৰ পাত্ৰত বা মোহৰসমূহত এই লিপিবোৰ পোৱা গৈছে। কিন্তু বৰ্তমানত ব্যৱহাৰ হৈ থকা গোটেই বিশ্বত যিবোৰ লিপি ব্যৱহাৰ হয় সেই কোনো লিপিৰ লগতে ইয়াৰ মিল নাই। সেইবাবে এই লিপিসমূহ এতিয়ালৈকে কোনো তাত কি লিখা আছে গম পোৱা হোৱা নাই। হৰপ্পা বা মহেঞ্জো-দাৰো বা এই সভ্যতাৰ যিবিলাক চিল বা মোহৰ আছিলে এইসমূহ চুমেৰীয় অঞ্চলতো আৱিষ্কাৰ হৈছে আৰু মেছোপটেমিয়াতো আৱিষ্কাৰ হৈছে। সেইটো ফালৰ পৰা অনুমান কৰিব পৰা যায় যে এই হিন্দু সভ্যতাৰ সমসাময়িক সভ্যতা আছিলে চুমেৰীয় আৰু মেছোপটেমিয়া সভ্যতা। আজিৰ পৰা 5000 বছৰ আগতে যি হিন্দু সভ্যতা, এই সভ্যতাৰ পতন কিদৰে হৈছিলে তাক লৈ এটা সদায় বিবাদ আছে। বহুতে ক'ব খোজে যে ডাঙৰ ভূমিকম্পৰ ফলত হোৱা বানপানীৰ বাবে এই সভ্যতা নষ্ট হৈ গৈছিল আৰু বহুতে ক'ব খোজে যে বিদেশী শক্তিৰ আক্ৰমণৰ বাবে এই সভ্যতা নষ্ট হৈ গ'ল। কিন্তু যি কি নহওক, আজিৰ পৰা 5000 বছৰ আগৰ ভাৰতৰ যি সভ্যতা আৰু যি উন্নত মানৰ সভ্যতা, সি সঁচাকৈ আচৰিত। আজিলৈ ইমানখিনিয়ে আছিল। পুনৰ লগ পাম এক নতুন বিষয়ৰ ভিডিঅ'ৰ সৈতে। ধন্যবাদ।